নমস্কাৰ, ৰিয়াজৰ ষ্টাডি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নং 7 অসম জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যা আৰু কৃষি এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এতিয়া ব'লা। অনুশীলনীত দিছে যে 1 নম্বৰৰ উত্তৰ লিখা। অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ হ'ব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। নম্বৰ চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হৈছে ইহঁতৰ পাত সদায় সেউজীয়া হৈ থাকে। নম্বৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাত অৱস্থিত। নম্বৰ প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা? উত্তৰ মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয়। 2 নম্বৰ ক জলবায়ু বুলিলে কি বুজা? উত্তৰ একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বোলে। নম্বৰ অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি? উত্তৰ অসমৰ প্ৰধান ঋতু 4টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। নম্বৰ বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি? উত্তৰ বৰ্ষাকালত অসমৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু এই সময়ত ইয়াৰ উষ্ণতাও বেছি থাকে। সেয়ে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী। নম্বৰ কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰণৰ? উত্তৰ কৃষি আৰু জলবায়ুৰ মাজত ওতঃপ্ৰোত